উঠি গুচি যায় এই কথা প্ৰভু মোৰ কুধ অনুভম আদিৰিপু হবৰিপু মই হবৰিপু মই অহংকাৰৰ কথা মই একো ভবা নাই মুখ দেখি কমলা মুখ দেখি কমলা তেতিয়া প্ৰভু শ্ৰীকৃষ্ণই নাৰদ মুনিক চাই কৈছিল কি কৈছিল শুনা নাৰদ তোমাক দেখি কমলা কিয় উঠি গুচি গৈছিল জানা কিয় অহংকাৰত নাৰী জাতিৰ আছে কিছু ৰীতি পৰপুৰুষৰ সংগে থকা নহয় এইটো নীতি পৰপুৰুষৰ সংগে থাকে যিসকল নাৰী সেইসকল নাৰী জানা হয় ভ্ৰষ্টচাৰী আৰু শুনা নাৰদ আন পুৰুষৰ সংগে থকা নহয় সতীৰ কাম নপুৰুষক চাই থকা সেইটো বেচাৰ কাম আৰু শুনা নাৰদ খেতি পথাৰ নষ্ট হয় মাজে কৰে বাট আপি দেউতা নষ্ট হয় যদি কৰে হাত কমলা দেৱী নহয় তেনেকুৱা নাৰী সেইকাৰণে তোমাক দেখি কমলাৰ কথা আমি ইমানতে মায়ে কথা তোমাক নারদ মায়াক তুমি জয় কৰিছো বুলি কিন্তু তুমি কেতিয়াও নাভাবিবা নাৰদ মায়াক কোনেও জয় কৰিব নোৱাৰে কাৰণ মই নিজে স্বয়ং ব্ৰহ্মা আৰু শংকৰ মায়াত আবদ্ধ হৈ আছে গতিকে তুমি কেনেকৈ কৰিবা মায়াক পৰাজয় মায়া মোহে সকলোকে আৱৰিয়া অদ্ভুত মায়াক জয় কোনেও অদ্ভুত মায়াক জয় কোনেও
কেনে না জানো নারদ মুনিক চাই কৈছিল কি কৈছিল শুনা নারদ সঁচাকৈ যদি তুমি মায়ের রূপ চাব বিচাৰিছা তেনেহলে তুমি মোৰ লগত বলা মই তোমাক মায়া কি বস্তু দেখুৱাই দিওঁ বলা ও বলা নারদ আমি হওঁ পৃথিৱীলৈ গৈ অকাম্য কুঞ্জত উপস্থিত তাতে কহৰু বৰ তাতে কহৰু বৰ অহৌ যে দেখিছা নাৰদ
এ কথা শুনি নারদ মুনির